নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আদৰ্শ পাঠশালা চেনেলটোলৈ তোমালোকক। আজি আমি এই ক্লাছটোত তোমালোকৰ ক্লাছ 10ৰ অসমীয়া গ্ৰামাৰত বহুত মাৰ্ক আহে মেট্ৰিক পৰীক্ষাত। চ' আমি ষ্টাৰ্ট কৰিম অসমীয়া ব্যাকৰণৰ সিৰিজটো আৰু এই ক্লাছটোত আমি আলোচনা কৰিম এটা শব্দত প্ৰকাশ কৰা। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু যদি আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰা, এনেকুৱা ধৰণৰ ভিডিঅ'খন তোমালোকে কণ্টিনিউ পাই থাকিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা শব্দত প্ৰকাশ কৰা, তোমালোকে ইয়াত কেইটামান তোমালোকক দিয়া গৈছে এটা শব্দত প্ৰকাশ কৰা, যিবিলাক তোমালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনাৰ পেপাৰৰ লগতে কেইটামান ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰা দি দিছোঁ। গোটেইটো তোমালোকে ভিডিঅ'সমূহ চোৱা। ধান ধোৱা ঘৰ ভঁৰাল, গৰু বন্ধা ঘৰ গোহালি, মাকৰ ভায়েক মামা, মাকৰ ভনীয়েক মাহী, তোমালোকে চাব পাৰা খাবলৈ অনা কলপুলি পচলা, এবাৰ ফল দি মৰা উদ্ভিদ ঔষধ, খেক নোহোৱা গৰু লাওমোৰা, একে মাতৃৰ সন্তান খহুদৰ। আৰু চোৱা তোমালোকে কেইটামান। যি তিৰোতাৰ গিৰিয়েক মৰিছে বিধৱা, যি তিৰোতাৰ গিৰিয়েক আছে সধৱা, যি পুৰুষৰ পত্নী ঢুকাইছে বিপত্নীক। এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব বিয়া বাৰু নোহোৱা পুৰুষ ডাংবৰলা, যি তিৰোতাৰ সন্তান জন্ম নাপায় বন্ধ বা কাঠবাজি, বিহুৰ আগদিনা উৰুকা, 2 মাহৰ খন্দি দুমাহী, লিখা পঢ়া জনা লোক সাক্ষৰ, লিখা পঢ়া নজনা লোক নিৰক্ষৰ, উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক কৃতজ্ঞ, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক অকৃতজ্ঞ বা কৃতজ্ঞ, যি ঠাইলৈ যোৱা কঠিন দুৰ্গম, যি ঠাইলৈ সহজে যাব পাৰি সুগম, ঘৰৰ ছালৰ পৰা পানী পৰা ঠাই পানী পোতা। নেক্সট তোমালোকে গ্ৰামাৰ ছেকশ্যনটো মই কমপ্লিট তোমালোকৰ অসমীয়া ব্যাকৰণ দি যাম। তোমালোকে সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যি ইন্দ্ৰিয়ক জয় কৰিছে জিতেন্দ্ৰিয়, যি সকলো জানে সৰ্বজ্ঞ, যিয়ে ঈশ্বৰক বিশ্বাস কৰে আস্তিক, যিয়ে ঈশ্বৰক বিশ্বাস নকৰে নাস্তিক, হিমালয়ৰ পৰা সমুদ্ৰ পৰ্যন্ত আসমুদ্ৰ বা হিমাদ্ৰী হ'ব, বোকাত যাৰ জন্ম পংকজ, কণীৰ পৰা জন্ম অণ্ডজ। এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। যি লোকে খুজি মাগি পেট পৱৰ্তাই মগনীয়া, যাৰ সকলো শেষ হৈ গৈছে সৰ্বহাৰা, যি নিজৰ দেশক ভাল পায় দেশপ্ৰেমিক, দেশৰ হকে যিয়ে আত্মবলিদান দিছে শ্বহীদ, আনৰ ভাল দেখিব নোৱাৰা লোক পৰশ্ৰী কাতৰ, যাৰ কোনো শত্ৰু জন্ম হোৱা নাই অজাত শত্ৰু, ধৰ্ম প্ৰচাৰ কৰা লোক ধৰ্ম প্ৰচাৰক, বয় বস্তু বেচা কিনা কৰা ঠাই বজাৰ, যাৰ মাক নাই বৈমাতৃক। এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। আৰু কেইটামান গুৰুত্বপূৰ্ণ তোমালোকক এটা শব্দত প্ৰকাশ কৰা মই দি দিছোঁ, তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। যিবিলাক পৰীক্ষাত আহে যেনে যি শিৱক পূজা কৰে শৈৱ, যি শক্তিক পূজা কৰে শাক্ত, এইবিলাক কুৱেশ্যন আহে তোমালোকৰ এক্সামত সেইকাৰণে মই তোমালোকক দি দিছোঁ, চাই ল'বা ভালদৰে। নেক্সট তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকক ব্যাকৰণটো কোনটো টপিকৰ ওপৰত ভিডিঅ'টো লাগে, আৰু তোমালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।